এটা সময় আহে সকলোবোৰ আঁতৰি যায় কাষৰ পৰা। এটা সময় আহে সকলোবোৰ আঁতৰি যায় কাষৰ পৰা। এটা সময় আহে সকলোবোৰ আঁতৰি যায় কাষৰ পৰা। ভবা হয় এদিন তেওঁলোক কাষত নাথাকিলে সম্ভৱ হৈ নুঠিব জীয়াই থকাটো। ভবা হয় এদিন তেওঁলোক কাষত নাথাকিলে সম্ভৱ হৈ নুঠিব জীয়াই থকাটো। প্ৰিয়জনৰ বিচ্ছেদৰ শংকাই বাৰে বাৰে ভবাই তোলে সম্ভৱনে এখন সাগৰ সাঁতুৰি থকা। পূজনীয় বুলি পুজি থাকোঁতেই হাতৰ মুঠি হলকি বুকু যেতিয়া অসীম বিশ্বাসবোৰে পদাঘাত কৰে। পূজনীয় বুলি পুজি থাকোঁতেই হাতৰ মুঠি হলকি বুকুত যেতিয়া অসীম বিশ্বাসবোৰে পদাঘাত কৰে। ক'তা তাৰ পাছতো দেখোন জীয়াই থাকিব লগা হয়। কেৱল হেৰুৱাৰ বেদনাবোৰ অসীম হৈ আহে। এদিন যিসকলে আৱৰি আছিল তেওঁলোকৰ কাষত নথকা হোৱাৰ পৰা খুব বেছি বাঢ়ি আহিব সীমাবদ্ধতা। যিটো উকি মাৰি যৌৱনৰ দিনবোৰত লগাই আছিল তালফাল, স্মৃতিৰ পটভূমিতে সি একে দীঘলীয়া ভাষণৰ শাৰীৰ বাহিৰে হয়নে কেতিয়াবা জীয়াকে চাই এটা উকি। এটা সময় আহে সকলোবোৰ আঁতৰি যায় বুকুৰ কাষৰ পৰা। সকলোবোৰ এদিন হৈ পৰে বোজা। ভাও দিব লগা হয় যি পাৰে যিমান পাকৈত ভাৱে। বাঢ়ি অহা সীমাবদ্ধতাতকৈও ঠেকাই কোচাই যি নিজকে জীয়াই থকাৰ উপযোগী কৰি তোলে। বাঁহ বান্ধি অহা পকামুগাৰ লেটাতকৈও বিশাল নেতাৰ পৰিধি। অথচ যাৰ যদি অনেককে অহৰহ ফুলাম কৰে মুগাৰ সাজৰ দৰে জকমকীয়া জীৱন।